কিমান ৰ'দ দিছে আজি দেখিছনে? ডাৱৰৰ মুখৰ ৰ'দ। ৱেডাৰটো আজি কিমান হ'ল গম পানে? 38 আছে, 40 হ'ব। কাম বন কৰিব নোৱাৰা, ঘৰত বহি থাক। এইবোৰকে কৰি বডি বহাই থাক আৰু। বেলেগ কাম বন নাই। ককাই ৰ'দত ইমান কি কাম কৰিছে দেখা নাই? মই ঘৰ সৰু ল'ৰা গম না চবেই পায়। মোকে এতিয়া সৰু ল'ৰা বুলি কষ্ট দিব নাপায় ন। সৰু ল'ৰাকে কাম বন নকৰিলে হ'বনে এতিয়া? খাবি কপা লোকে খুৱাব। এই ভাই হ'ল বুলি মোৰ এতিয়া কাম কৰিব লগা নাই। এতিয়া অতসোপা কাম আছে মোৰ, অশান্তি শেষ। এই গা বঢ়াব, এক্সাৰচাইজ কৰিব, সেইবোৰ কাম দা। মই গৈছোঁ তালৈ কথা পাতিম এতিয়া। এই সৰু বনা তই হেৰি কৰচোন, সোনকালে বাঁহটো টানি ব'ল ৰৈ নাথাকিবি। এইবোৰ কৰি তোৰ জীৱনটো একো নহয়, শূন্য হ'ব যা। ব'ল তই কাম এটা কৰিব নোৱাৰ, কিনো কৰি থাক। মই অকলে বাঁহবোৰ টানিছোঁ, কিমান কষ্ট। মানুহে দেখিছে ভাড়া এটা থাকে, খুৱাইছে বোৱাইছে, পেটুৱা কৰিছ, কি কৰিবি বাৰু? বেগেটা তই ককাইটো হৈ মোৰ লগত টকাটৰি কৰি নাথাকিবি। মই হাজিৰা কৰিব নোৱাৰোঁ দেই। মই একদম বেয়া পাওঁ হাজিৰা কৰি থকা। তই হাজিৰা কৰিছ কৰ, ময়ো কৰিব নোৱাৰোঁ। মই এতিয়া তোৰ ভটি চটি বনাইছোঁ, পুলিচৰ চাকৰি ল'লে ভটি লাগে নহয়, গম পাৱ নাপাৱ? পুলিচৰ চাকৰি ল'ব লাগিব। আৰু মই হাজিৰা কৰি থাকিব নোৱাৰোঁ। তই যি কৰ কৰি থাক, মোৰ এইবোৰ কাম নাটানিবি। আৰু টকা 500 পাৰিলে দে, মোৰ বাইকত তেল ভৰাব লাগে। এইবোৰ ঢেৰ কাম আছে মোৰ, তই নাজানো নহয়। ঘৰৰ কাম কৰে হাজিৰা কৰাৰ কথা ক'ব পাৰিলি? ঘৰৰ কাম হাজিৰা কথা কয় নে? মুখখনে তই ঘৰৰ কাম কৰাটো কি হাজিৰা? বেলেগৰ ঘৰত কাম কৰাটো হাজিৰা মই মানিছোঁ, মই হাজিৰা কৰি খাওঁ। আৰু ঘৰৰ কামকেইটা কৰিব নোৱাৰোঁ, সেইটোহে কৈছোঁ মই। মায়ে কি বাটো ক'লে? কিবা ধৰি দিব নোৱাৰোঁ, মাত উলিয়াই দিব নোৱাৰোঁ। হেৰি নহয়, তই সৰু পোনা, তোৰ ইমান মুখ চোকা নে? তই ইমান মুখে উত্তৰ দিয় কেলৈ? মই ক'ত মুখে উত্তৰ দিছোঁ? তই কুকুৰ ইমান ফেৰ বাগি পাওঁ যে কেলৈ? প্ৰত্যেক কথাতে মই মুখে উত্তৰ দিছোঁ তোক। হেৰি নহয়, মই এক্সাৰচাইজ কৰা দেখিলে তই বেয়া পাওঁ নে? মই তহঁতৰ ঘৰত খুন্দি গ'ল না, মই এতিয়া যাওঁ দেই, মই ওলাই যাওঁ, মই থাকিব নোৱাৰোঁ মানে। গৰম কৰিবলৈ মোৰ মোৰটো গৰম কৰি থাকিবি, হ'ব দে। এই নহয় এতিয়া তহঁতৰ ওলাই যা, চৰিবলৈ ওলাই যা, 4টা 5টা সোমাবি। ভাত খোপা সোমাইলি নহয়, ঘৰৰ কোচ কামটো নকৰে। এনেকৈ আৰু জিন্দগী চলা আৰু।